নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পল্লৱীয়ে আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে ৰসগোল্লাৰ ৰেচিপিটি লৈ আনিছোঁ। ৰসগোল্লাখিনি বহুত ছফ্ট হৈছে দেখিছেনে? আৰু আহকচোন তেনে ভিডিঅ'টোলৈ আগবাঢ়োঁ। তাৰ কাৰণে মই গাখীৰ বহাই দিছোঁ 1 লিটাৰ। গেছত মই গাখীৰখিনি বহাই দিলোঁ আৰু তাৰপাছত মই এতিয়া এইফালে লৈ লৈছোঁ ভিনেগাৰ। ভিনেগাৰৰ জেগাত আপুনি নেমু ৰসো ল'ব পাৰে। ভিনেগাৰ মই 3 চামুচ লৈছোঁ আৰু একেখন চামুচতে মই 3 চামুচ পানী দি দিম। আপুনি নেমু ৰস যদি লয় এনেদৰে 3 চামুচ ল'ব আৰু 3 চামুচ পানী দি দিব। এনেদৰে মই মিক্স কৰি লৈছোঁ দুইখিনি। আৰু এতিয়া গাখীৰখিনি মোৰ উতলি আহিছে। এনেদৰে এবাৰ উতলিব দিম, তাৰপিছত মই গাখীৰখিনি অফ কৰি দিম। গাখীৰ তলত লাগিব নিদিব, এবাৰে উতলিবলৈ দিব। আৰু এতিয়া মই গেছটো অফ কৰি দিম। গাখীৰখিনি মই 2 মিনিটৰ কাৰণে ঠাণ্ডা হ'ব দিম। 2 মিনিট হৈ গৈছে। এতিয়া মই ভিনেগাৰ দি গাখীৰখিনি ফাটিব দিম। অলপ অলপকৈ দিছোঁ ভিনেগাৰখিনি, একেবাৰে দি নিদিব। অলপ অলপ ভিনেগাৰ দি পেলাই অকণমান লৰাই থাকিব মাজে মাজে এনেদৰে। পানীখিনি আৰু চানাখিনি বেলেগ হৈ অহালৈকে এনেদৰে অলপ অলপ দি পেলাই লৰাই থাকিব লাগিব। নেমু ৰস দিলেও আপুনি এনেদৰে কৰিব, অলপ অলপ দি লৰাই থাকিব যেতিয়ালৈকে চানাখিনি আৰু পানীখিনি বেলেগ বেলেগ হৈ নাযায়। এয়া আমাৰ বেলেগ হ'বলৈ আৰম্ভ কৰিছে দেখিছেনে? এয়া পানীখিনি বেলেগ হৈ আহিছে আৰু চানাখিনি ওলাই পৰিছে, একদম ধুনীয়াকৈ ওলাই পৰে। এনেদৰে ওলাই পৰালৈকে দি থাকিব লাগিব। আমাৰ এইখিনি হৈ গৈছে, ফাটি গৈছে একদম ধুনীয়াকৈ। এতিয়া মই এইখিনি চেকনিত চাকি ল'ম। এইখিনি মই চাকি ল'লোঁ, এয়া দেখিছেনে? এখন চেকনি দি দিছোঁ তলত আৰু এনেদৰে অলপ পানীৰে ধুই দিছোঁ যাতে ভিনেগাৰ টেষ্টটো নোহোৱা হৈ যায়। আৰু আপুনি নেমু ৰস দি পেলাই যদি গাখীৰখিনি ফটাই তেতিয়াহ'লে অলপ বেছিকৈ ধুব, নেমুৰ টেঙাটো তেতিয়াহে যাব। এনেদৰে ধুই পেলাই মই অকণমান এনেকৈ চেপি ল'ম। এনেদৰে অলপ চেপি ল'ব, বহুত বেছিকৈও চেপি নিদিব, অলপ চেপিলেই হ'ব। বেছিকৈ চেপিলে আপোনাৰ ৰসগোল্লাখিনি ডাঠ হ'ব। এনেদৰে চেপি লৈছোঁ মই অলপ। চেপি পেলাই এতিয়া মই কাঁহীখনত দি দিছোঁ। এয়া চানাখিনি এতিয়া মই অলপ সানি ল'ম। এনেদৰে হাতৰ তলুৱা দি এনেদৰে সানিব লাগিব চানাখিনি 10 মিনিটমান এনেদৰে সানিব লাগিব। সানাটো এইটো এটা ৰসগোল্লাৰ এটা ডাঙৰ টিপছ হয়। আপুনি যিমান ভালকৈ সানিব পাৰিব তিমান ৰসগোল্লাখিনি ছফ্ট হ'ব আপোনাৰ। এনেদৰে সানি ল'ব ভালকৈ। 10 মিনিটমান মই এনেদৰে সানিয়ে আছোঁ হাতৰ পতাখনত দি, আৰু 10 মিনিটমান হৈ গৈছে। এতিয়া মই ইয়াতে ময়দা 1 চামুচ দিম। ময়দাৰ জেগাত আপুনি কৰ্ণফ্ল'ৰো দিব পাৰে, চুজিও দিব পাৰে, আৰু মই ময়দা দিছোঁ। অকণ অকণ দি পেলাই ভালকৈ আকৌ মই সানি থাকিম এইখিনি। এনেদৰে 1 চামুচে দিছোঁ, বেছিকৈ নিদিব। বেছিকৈ দিলে ময়দাৰ টেষ্টটো গম পোৱা যাব, ময়দা দিয়া যেন লাগিব। 1 লিটাৰত 1 চামুচে দিব। এনেদৰে অলপ অলপ দি পেলাই মই সানি আছোঁ। আকৌ ময়দাখিনি দি পেলাই 5 মিনিটমান এনেদৰে সানিব লাগিব। এই হাতৰ পতাখনেদি এনেদৰে ভালকৈ মিলাব। এয়া মোৰ হৈ গৈছে। এতিয়া মই শ্বেপটো দিম ৰসগোল্লাৰ। এনেদৰে ভাগ কৰি কৰি লৈছোঁ মই, তেতিয়াহে এটা চাইজতে হ'ব গোটেইখিনি। এয়া মোৰ হৈ গ'ল। এতিয়া মই এনেদৰে 2 হাতে গোল কৰি দিছোঁ। 2টা হাতে এনেদৰে ঘূৰাই ঘূৰাই গোল কৰিব। এনেদৰে গোটেইখিনি মই গোল কৰি কৰি ল'ম। ৰসগোল্লাৰ শ্বেপটো দি দিম মানে। এইখিনি মোৰ হৈ গৈছে। ৰসগোল্লাৰ শ্বেপটো দি দিয়া হৈ গ'ল। এতিয়া মই 1 কাপ পানী লৈছোঁ কেৰাহীখনত, আৰু সেইটো জোখৰে মই 3 কাপ পানী দিম। 1 লিটাৰ গাখীৰত এনেদৰে 1 কাপ চেনি দিলে 3 কাপ পানী দিব পাৰে আপুনি। 3 কাপ পানী দি পেলাই এইখিনি মই এতিয়া উতল আহিবলৈ দিম ভালদৰে। ভালকৈ উতলিব লাগিব। এয়া উতলি আহিছে দেখিছেনে? এতিয়া মই বলবিলাক এটা এটাকৈ দি দিম। এয়া ৰসগোল্লা বলখিনি এটা এটাকৈ দিব, গোটেইখিনি একেবাৰে দি নিদিব। যদি আপোনাৰ চুগাৰ চিৰাপটো ঠাণ্ডা হৈ যায় তেতিয়া আপোনাৰ ৰসগোল্লাখিনি ডাঠ হৈ যাব। আৰু এনেদৰে এটা এটাকৈ দি থাকিব।
এটা এটাকৈ গোটেইখিনি বল মই এনেদৰে দি দিম এতিয়া। গোটেইখিনি বল মই দি দিলোঁ। এতিয়া মই কভাৰ কৰি দিছোঁ। 5 মিনিটৰ পাছত মই দেখাম আপোনালোকক আকৌ। 5 মিনিটৰ পাছত মই দেখাইছোঁ। অকণমান লৰাই দিম এইখিনি মই ৰসগোল্লাখিনি। লাহেকৈ লৰাব লাগিব এনেদৰে। দেখিছেনে ফুলি পেলাই ডাবল হৈ গৈছে মোৰ একদম সাইজটো। আকৌ কভাৰ কৰি দিছোঁ মই। 15 মিনিট মোৰ ৰসগোল্লাখিনি এনেদৰে সিজাব লাগিব। মোৰ 15 মিনিট হৈ গৈছে ৰসগোল্লাখিনি। দেখিছেনে ধুনীয়া হৈছে একেবাৰে। আৰু এতিয়া মই কভাৰ কৰি পেলাই এইখিনি 3 ঘণ্টাৰ কাৰণে ৰেষ্টত থৈ দিম। 3 ঘণ্টা থ'বই লাগিব, নহ'লে আপোনাৰ ৰসগোল্লাখিনি মিঠা নহ'ব ভালদৰে। এনেকৈ 3 ঘণ্টাৰ পাছতহে আপুনি ৰসগোল্লাখিনি আকৌ উলিয়াব। 3 ঘণ্টাৰ পাছত মই আপোনালোকক দেখাম। দেখিছেনে মোৰ ৰসগোল্লাখিনি। দেখি চাওকচোন কিমান কোমল হৈছে একেবাৰে। ৰসগোল্লাখিনি দেখিছে। এটা ফালি পেলাই মই আপোনালোকক দেখাই দিম ৰ'ব। চাওকচোন কিমান কোমল হৈছে ৰসগোল্লাখিনি। মোৰ ৰসগোল্লাখিনি বহুত চফ্ট হৈছে দেখিছেনে। জুচি হৈছে একদম। আপুনি ভিডিঅ'টো চাই কেনে পালে বাৰু? যদি ভিডিঅ'টো চাই ভাল লাগিল আপোনাৰ, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।